কাৰোবাৰ কাৰণে ইনেই নাকান্দে। মানুহে ইনেই তাৰ কাৰণে কান্দে যাক কি নিজতকৈও বেছি ভাল পায়। সকলো ধৰণৰ অভ্যাস কৰা, কিন্তু কাৰো লগত প্ৰতিদিন কথা পতা অভ্যাস নকৰিবা। যিদিনাৰ পৰা তুমি কাৰোবাৰ মায়াৰ পৰা আঁতৰি আহিব পাৰিবা, সেইদিনা বুজিবা তুমি জিকি গৈছা। মানুহে সকলোকে হেৰুৱাৰ ভয় নকৰে, মানুহে তাকেই হেৰুৱাৰ ভয় কৰে যাক সি হেৰাব নিবিচাৰে। জীৱনত ভালপোৱা হয়তো প্ৰথমবাৰৰ বাবে আগ্ৰহ দ্বিতীয়বাৰো হয়, কিন্তু আৰু ফিলিংছটো নহয়। জীৱনটো সুন্দৰ হয় যদি জীৱনৰ লগত জড়িত থকা মানুহবোৰে ভাল ৰাখে। বেছি আপোন কাৰোবাক পাহৰি যোৱাৰ কোনো সংক্ষিপ্ত ৰাস্তা নাই। সদায় মনত পৰিব আৰু স্মৃতিবোৰে বহুত কষ্ট দিব। যাৰ লগত তুমি হাঁহি ফূৰ্তিত থাকিছা তাক তুমি পাহৰিব পাৰিবা, কিন্তু যাৰ কাৰণে তুমি কান্দিছা তাক কোনোদিনেই পাহৰিব নোৱাৰা। মানুহৰ মন বহুত অদ্ভুত, যিমানেই পাহৰিব খোজো সিমানেই আৰু বেছি ভাল পাই পেলায়। চ' গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি আমাৰ কাষত থাকিব। ধন্যবাদ।